টেবুল টেনিছ কোন দেশৰ ৰাষ্ট্ৰীয় খেল? উত্তৰ চীন। উৰিষ্যাৰ দুখ বুলি কোন নদীক কোৱা হয়? মহানদী। ভাৰতৰ প্ৰথম জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল কোনটো? নীলগিৰি। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন? হেমিছ। বন্যপ্ৰাণী সুৰক্ষিত আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1972 চনত। ভাৰতৰ নীলা বিপ্লৱৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? ডাক্তৰ হীৰালাল চৌধুৰী। ভাৰতৰ কোন ঠাইক মানচেষ্টাৰ বুলি কোৱা হয়? আহমেদাবাদ। বাংলাদেশক গংগা নদী কি নামেৰে জনা যায়? পদ্মা নদী। চিলিক হ্ৰদ ক'ত অৱস্থিত? উৰিষ্যাত। কোন দেশৰ সৈতে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল? বাংলাদেশ। পংগল ক'ত উদযাপন কৰা হয়? তামিলনাডু। লাহু কোন ৰাজ্যৰ নৃত্য? মেঘালয়। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কি? সোৱণশিৰি। কোনখন ৰাজ্যত হৰ্ণবিল মহোৎসৱ আয়োজন কৰা হয়? নাগালেণ্ড। কোন চনত টোকোলা চাহ গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? 1911 চনত।